So hey guys, what's up everybody? Good morning. আজি Sunday আৰু আজি Sunday ভিডিওটো ষ্টাৰ্ট কৰিছো মই বৰ্তমান ওভাৰটন ব্ৰিজ আৰু ওপৰতে মই খাৰা হৈ আছো মানে খাৰা হোৱা নাই স্কুটিত বহি আছো আৰু ইয়াৰ পৰাই মই ষ্টাৰ্ট কৰিছো মানে এইখিনি জাগা হ'ল কামৰূপ মেট্ৰ' আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সো সেই বৰ্ডাৰৰ পৰাই ষ্টাৰ্ট কৰিছো আজি আমাৰ ভিডিও Save Rhino, save Assam. Happy Sunday. My vlog kore so subscribe kar debe. So বহুত 20 আহি গেল so 20 kilometers স্কুটি ট্ৰেভেল কৰি সানডে মৰ্নিঙত মজাই বেলেগ আৰু আহিছোঁ মই গৰংগা মন্দিৰ এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত আছে মানে মন্দিৰ আৰু কিয় আৰু পূজা কৰোঁ অলপমান মনটো অলপমান শান্তি কৰোঁ এনেকুৱা কম বুলি ভাবিছিলে নেকি এনেকৈ নহয় সানডে আৰু এই সপ্তাহত মানে গোটেই দিনটো স্কুলেই আছিলে ক্লাছেই আছিলে চ' আৰু অলপমান ৰেষ্টটো একো পোৱা নাছিলোঁ কাৰণে সানডে তাক লগ ধৰিছোঁ ভাবিছোঁ ব'ল এটা ৰাইডত যাওঁ সেইকাৰণে আহি গ'লোঁ আৰু গৰংগা মন্দিৰ আহিছোঁ কাৰণ মানে মন্দিৰত আহি মজাই বেলেগ শান্তি পৰিৱেশ পাওঁ মনটো অলপমান শান্তি অলপমান এইখিনি চিৰি নামি আহিকে পালোঁ আহি গৰংগা বিল এইখন বিল হয় এইখন নাম গৰংগা বিল কাৰণ গৰংগা মন্দিৰৰ এই কি কয় এইখন গৰংগা মন্দিৰ তাৰপিছত এইখনে বিলখন ডাইৰেক্ট অপজিটতে আছে অপজিট মানে পিছ চাইডে আছে বিলখন মাছ চাছ মাৰি থাকে ইয়াতে নাওচোন পূৰা একদম পানী চানী ভৰ্তি হৈ গ'লে প্ৰকাণ্ড বিল ফালৰ পৰা একদম সিটো চাইডৰ পৰা এইফালেলৈকে আছে পূৰা এইটো বিল এখন ওচৰত আছে বতৰটো ঠাণ্ডা ঠাণ্ডা ৰ'দো দি আছে কি ধুনীয়া বতৰ চ' সেইকাৰণে বিলখনৰ অলপমান পানীখিনি চুই চাওঁ বা মুখখন ধুই চাওঁ মানে ধুই দিওঁ মুখত পানী লগাই একদম পবিত্ৰ এইফালে মুখত পানী লগাই একদম পবিত্ৰ ফিল হ'ল মানে মন্দিৰটোৰ যিহেতু ওচৰতে বিলখন আছে গৰংগা বিল চ' ইয়াতেওতো আছে ন পবিত্ৰৰ হেৰিটো আৰু ফিলটো সেইকাৰণে লগাই লৈছোঁ মুখত আৰু ঠাণ্ডা ঠাণ্ডা ফিল লাগিছে চ' বতাও দি আছে মজাকৈ আৰু ছানডে বুলিকে ভিডিঅ'টো বনাব ষ্টাৰ্ট কৰিলোঁ মানে এই ছানডে যি হৈ যায় থাকে মোৰ বিয়া নহয় মানে আমাৰ গাঁৱত বিয়া এখনো আছে তাতেও যাম লগো কৰিম মই তাতে অলপমান চ' ছানডে যি হৈ থাকে মই আপোনালোকক দেখাই যায় কি মজাকৈ ভিডিঅ' এটা চ' দিছ ইজ দ্য গৰংগা মন্দিৰ এইটোৱে হয় গৰংগা মন্দিৰ আৰু ৰ'ব কালাৰ গ্ৰেডিংটো চেঞ্জ কৰোঁ চ' য়েছ চেঞ্জ কৰি ল'লোঁ মানে এইখনে হয় গৰংগা মন্দিৰ আৰু ইয়াৰ যোনবিলাক মানে মূৰ্তি সেইবিলাক বোলে মই শুনা মতে ৰাজস্থানৰ পৰা বনাইছে ত' ইয়াৰ মানে যিমানখিনি মূৰ্তি আছে এই মন্দিৰত সেইবিলাক চব ৰাজস্থানৰ পৰা বনাই আনিছে ৰাজস্থানৰ মানুহে মানে বনাইছে ধুনীয়াকৈ এটা স্থাপন কৰিছে এনেকৈ আৰু মই শুনা মতে এইটো বৰষাৰাণী বিষয়া বা মানে আমাৰ অসমৰ যোনটো জনপ্ৰিয় এক্ট্ৰেছ তাইৰ মানে এইখিনি মাটি আৰু তাইৰ আজু ককা নে ককাকে মানে বনাইছিলে এয়া হেৰি আৰু কি কয়তো মন্দিৰখন গৰংগা মন্দিৰখন লগ পালে ভাল আছিল বৰষাবাক মোৰ থাম্বনেইল উঠি গ'ল হয় অলপমান ভিউজ আহিলে বাট নাই চাগে অহা নাই চাগে হোলী সময়ত কিন্তু পূৰা আহে আৰু মই মনত আছেনে এটা ভিডিঅ' বনাইছিলোঁ হোলী সময়ত মেলা আহা এই ইয়াতে গৰংগা মেলাতে আহিছিলোঁ মই ইয়াতে মজাকৈ বহুত ডাঙৰ মেলা হয় সেই ফাললৈকে মাতি আছে একদম পূৰা মেলা হয় মানে মেলা মানে পূজা টাইপৰ হয় সেই পূজাতে মানে মেলা হয় ত' অলপমান চালোঁ মন্দিৰটো ধুনীয়াকৈ মন্দিৰটো মানে বন্ধ আছে কাৰণ ৰাতিপুৱা 7টামান বাজিছে চাগে 7টা 7:30মান অলপমান থাকি আপোনালোকক অলপমান পৰিৱেশখিনি দেখাই ধুনীয়াকৈ ইয়াৰ পৰা উভতৰণি যাত্ৰা আমাৰ আৰম্ভ কৰোঁ ঘৰলৈকে এইটো চাইডে কিবা বহা নিচিনা হেৰি আছে হেল্ল' হেপী চানডে মই ভ্লগ কৰি আছোঁ এতিয়া তই ভ্লগত আহি আছোঁ বাই এই বহা নিচিনা অলপমান ঠাই আছে তাতে অলপমান চাওঁ আৰু এইবিলাক চাওঁ বিলখন যোনটো বতাহ মই অনুভৱ কৰি আছোঁ এই বিলৰ ছাইডৰ পৰা যোনটো বতাহ আহি আছে ন মজা বতাহ মানে পূৰা মন ঠাণ্ডা কৰি দিব গাটো ঠাণ্ডা কৰিবই আপোনাৰ মনৰ ভিতৰত ঠাণ্ডা কৰি দিব ধুনীয়া বতাহ দি আছে মোৰ যদি ভুল হোৱা নাই এইটো বৰষাবাৰ ঘৰ হয় মানে এইটো মন্দিৰটো নহয় এই ঘৰটো এই প্ৰকাণ্ড যে বিল্ডিংটো সেইটো ঘৰ হয়
মানে খোজকাঢ়ি গৈ আছোঁ বাহিৰলৈ আৰু গৈ থাকোঁ আৰু এবাৰ দেখাই দিছোঁ গৰঙা মন্দিৰখন এনেকুৱাকৈ এইটো মন্দিৰ ইয়াৰ পৰা গৈ আৰু গৰঙ্গা মন্দিৰ ইভিনিঙত এতিয়া গৈ আছোঁ বৰ্তমান বিয়া খাবলৈ মানে মই কৈছিলোঁ নহয় যে বিয়া এখন আছে আমাৰ গাঁৱত চ' সেই বিয়াখন খাবলৈ গৈ আছোঁ এতিয়া বৰ্তমান আছোঁ মই আইতাহঁতৰ ঘৰত আৰু ধুনীয়াকৈ বাবুহঁতৰ লগত বিয়াত আহি ডাইৰেক্ট খাইছোঁ ষ্টাৰ্টাৰ্ছ মানে কফি আৰু হেৰি আছে পকৰি খুজি আছে পুৰা কফিটোকে কমপ্লিট আৰু আছে ষ্টাৰ্টাৰ্ছ কেনেকুৱা পকৰি কফি এতিয়া ষ্টাৰ্টাৰ্ছ খাই ল'লোঁ ন চ' ডিনাৰটো কৰিব লাগিব ভাত চাত খাব লাগিব মানে ঠেলাই চাগে গৈ আছোঁ খাবলৈ বিয়াত খাবলৈ গৈ আছোঁ ন লগ পালোঁ বাইদেউক ভাত খালি প্লেটটো চাব নেকি প্লেটটো চাওক এই চাওক টাইলছ লগাইছে টাইলছ এইখিনি টাইলছ শ্লিপি লাগি গ'ল বিয়াৰ একদম আকৰ্ষিত বস্তুটো মানে ভাত যোনটো বিয়াত খাব আকৌ চ' এইফালে পিউছে খাই আছে হেল্ল' 1 2 3 আমি খাই আছোঁ এতিয়া মজাকৈ আৰু আহিব কিবা কিবি খোৱাৰ একদম আকৰ্ষিত বস্তু মিষ্টাৰ পৰ্ক মিন্স গাহৰি পেট পূজা কৰি আহিলোঁ ধুনীয়াকৈ পূৰা একদম পেট পূজা অলপমান পূৰা ব্লেক ড্ৰেছ ব্লেক ধুনীয়াকৈ ইয়াতে খাই আহিলোঁ এইটো চাইডত দিছে বৰ্ডাৰ ধুনীয়াকৈ খাই আহিলোঁ আমি গোটেইকেইটাই তাৰপিছত খাইকৈ অলপমান বহিছোঁ আৰু ভিডিঅ'টো মই এটা সামৰিলোঁ কাৰণ ছানডে এইখিনিয়ে কৰিলোঁ মানে ৰাতিপুৱা গ'লোঁ ঘূৰিবৰ কাৰণে গৰঙাত আৰু ছানডে বহুত কিবা কিবি কাম আছিলে সেইটো মানে মই নেদেখালোঁ কাৰণ ঘৰতে কাম আছিলে সেইকাৰণে ইমান দেখুৱা নাই ব্লগটো এনেকুৱা কৰা নাই আৰু ডেইলি ব্লগৰ নিচিনা জাষ্ট ঘূৰিব গৈছোঁ দেখাইছোঁ আৰু ছানডে ক'ত আহিছোঁ মানে বিয়া এখন আছিলে আহিছোঁ ঠিক আছে বাই বাই গুড নাইট